অল মই এতিকে এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন এটা ইনকাম ৰিলেটেড ইনফৰমেশ্যন আপোনালোকৰ আগত শ্বেয়াৰ কৰিব বিচাৰিছোঁ যিহেতু যিসকল ব্যক্তিয়ে ফৰচাছ কমিউনিটিত এতিয়ালৈকে যোগদান কৰা নাই তেখেতলোকে মোৰ দৃষ্টিভংগী ফালৰ পৰা মই ক'ব বিচাৰিছোঁ যে বহুত এটা গোল্ডেন অপৰচুনিটি হেৰুৱাই আছে কাৰণ ফৰচেছ কমিউনিটি এনেকুৱা এটা ষ্ট্ৰং কমিউনিটি য'ত নেকি ডিচেণ্ট্ৰেলাইজ জানেই আপোনালোকে যে এইটো চেণ্ট্ৰেলাইজ কোম্পানী নহয় কাৰো অধীনত কাম কৰা ছিষ্টেম নহয় ব্লকচেইন টেকন'লজি বেছ প্লেটফৰ্ম ইণ্টাৰনেট থকালৈকে ছিষ্টেম থাকিব কিন্তু এই প্ৰজেক্টটোত আমি কাম কৰিবলৈ ফাৰ্ষ্ট টাইম আমি কি কৰিব লাগিব আপুনি প্লে ষ্ট'ৰৰ পৰা যদি আপুনি এণ্ড্ৰইড মোবাইল ইউজাৰ আপুনি ফাৰ্ষ্ট টাইম ট্ৰাষ্ট ৱালেটটো ডাউনলোড কৰিব লাগিব ট্ৰাষ্ট ৱালেটটো বহুত ইম্পৰ্টেণ্ট আপুনি এই ৱালেটটো ডাউনলোড কৰাৰ পিছত আপুনি কি কৰিব লাগিব আপোনাৰ যদি বাইনেন্স এপছ আছে আপুনি সেই থ্ৰুৱেদি আপুনি ডলাৰ বাই কৰিব লাগিব বা আপোনাৰ জেড পে যদি আছে যিকোনো এক্সচেঞ্জাৰ যোগেদি আপুনি ডলাৰসমূহ বাই কৰিব লাগিব ইয়াত মিনিমাম ৰেজিষ্ট্ৰেশ্যন আপুনি $15 পৰা বিজনেছটো ষ্টাৰ্ট কৰিব পাৰে মেক্সিমাম আনলিমিটেড এমাউণ্ট দি এই প্ৰজেক্টটোত আপুনি জড়িত হ'ব পাৰে গতিকে জড়িত হোৱাৰ পিছত ইয়াত আমি নেক্সট প্ৰচেছ কি কৰিব লাগিব আপুনি যেতিয়া ৰেজিষ্ট্ৰেশ্যন কৰিবৰ কাৰণে এনেকুৱা এজন এক্টিভ পাৰ্চনৰ আপোনাৰ প্ৰয়োজন যিজনৰ থ্ৰুৱেদি আপুনি জড়িত হ'লে আপোনাৰ এটা ভাল এটা ইনকাম কৰিব পাৰিব গতিকে ভাল এটা গাইড কৰিব পাৰিব এই ছিষ্টেমত মানুহে কেনেকৈ আৰ্নিং কৰিছে বা আপুনি জড়িত হোৱাৰ পিছত আমি কাম কি কৰিব লাগিব মই ইয়াত আপোনাক লাইভ দেখুৱাইছোঁ যে এই ছিষ্টেমত আপুনি কেনেধৰণে কাম কৰিলে আপোনাৰ বেটাৰ হয় এটা এইটো মোৰ আইডি হয় দিব্য গগৈ ইয়াতে $48,440 ভাৰতীয় মুদ্ৰাত মিনিমাম BNBৰ সৈতে 46 লাখ মান টকা ইনকাম কৰিছোঁ এই প্ৰজেক্টটোৰ যোগেদি গতিকে ইয়াত যিখিনি আৰ্নিং হৈছে আপুনি আৰ্নিংখিনি পাবৰ কাৰণে ফাৰ্ষ্ট টাইম আমি কি কৰিব লাগিব ইয়াত আপোনাৰ ডিজিটেল এছেট আছে ডিজিটেল স্লট আপুনি সম্পত্তি মাটি হিচাপে ধৰিব পাৰে বা ডিজিটেল ৰুম হিচাপে আপুনি ধৰি ল'ব পাৰে এই স্লটখিনি X3 X4 X3 মিনছ ৱৰ্কিং প্ৰজেক্ট X4 মিনছ ৱৰ্কিং প্লাছ নন ৱৰ্কিং প্ৰজেক্ট ইয়াত আপোনাৰ 12টাকৈ ডিজিটেল স্লট আছে আপুনি এই স্লটসমূহ আপুনি জীৱনত এবাৰ কিনিব লাগে যিখিনি স্লটত আপুনি এবাৰ কেৱল কিনিব আৰু লিমিটেড টাইম জিন্দগী ভৰ আপুনি যেতিয়ালৈকে কাম কৰিব আপোনাৰ টিমে যেতিয়ালৈকে কাম কৰিব তেতিয়ালৈকে আপুনি ইনকাম পাই থাকিব যেনেকৈ ধৰক আপুনি এই ঘৰটো চাব X3 প্ৰগ্ৰেমত মই 23 লাখ মান টকা পাইছোঁ ভাৰতীয় মুদ্ৰাত ইয়াৰ যিটো $5 ঘৰটো মই এবাৰ কেৱল কিনিছিলোঁ এবাৰ কিনাৰ পিছত সেই ঘৰটোত মোক কিমান ইনকাম দিছে $520 মানে ভাৰতীয় মুদ্ৰাত মিনিমাম 45,000 মান ইনকাম দিছে কেৱল X3 ঘৰটোত ইয়াত আপুনি যিখিনি স্লট এইখিনি ৰুম বুলি ধৰিব পাৰে এই ৰুমবিলাক আপুনি যিমান এমাউণ্ট দি কিনিব যিমান মেক্সিমাম ৰুম থাকিব আপোনাৰ সেই ধৰণে ইনকাম লাভ কৰিব যেনেকৈ ধৰক আপোনাৰ লেভেল 8 এই ঘৰটো মই 640 মানে 55,000 টকা দি কিনিছিলোঁ যিটো ঘৰত এতিয়ালৈকে মোৰ ইনকাম হৈছে $2,560 ভাৰতীয় মুদ্ৰাত আপোনাৰ মিনিমাম ধৰক 2 লাখ প্লাছ আপোনাৰ এই ৰুমটোৱে উপাৰ্জন দিছে ইয়াত কি হয় ফৰচেজত 100% ইনকাম ডিষ্ট্ৰিবিউশ্যন হয় সেই ইনকামখিনি ক'ত লাভ কৰিব এই ডিজিটেল স্লটখিনিত আপুনি লাভ কৰিব যেনেকৈ ধৰক এই $40 ঘৰটো চাওক $40 ঘৰটো মই এবাৰ কিনিছিলোঁ য'ত নেকি 3600 টকা খৰচ কৰিছিলোঁ তাত মই কিমান পাইছোঁ $1640 মানে মিনিমাম 1.5 লাখ টকামান সেই স্লটটোত পাইছোঁ গতিকে আপুনি স্লটখিনি কিনাৰ সেইটো কাৰণে প্ৰয়োজনীয়তা আছে X4ত আপুনি কাম কৰিলেও ইনকাম আছে আপোনাৰ ছিংগুল এজন ব্যক্তি বা এটা টিমেও যদি ভালকৈ কাম কৰে তেতিয়াও ইয়াতে আৰ্নিং আছে কোনো লেফ্ট ৰাইট মেইনটেইন কৰা ছিষ্টেম নহয় ফৰচাজত আপুনি সোঁহাতে বাওঁহাতে মানুহ দিয়া ছিষ্টেম নহয় কিবা বিক্ৰী কৰিব লাগিব তেনেকুৱা ছিষ্টেম নহয় জাষ্ট স্লট আপুনি কিনিব লাগে আৰু ইয়াত আপুনি জিন্দগী এবাৰ কিনিব লাইফ টাইম আপুনি ইনকাম পাব যেনেকৈ ধৰক এই $20 ঘৰটো মই কিনিছিলোঁ $20 ঘৰটোত 1800 টকা দি কিনিছিলোঁ পাইছোঁ কিমান $1,000 মানে মিনিমাম 80,000 টকা আপুনি কিনিব লাগে এবাৰ পাব বাৰম্বাৰ লাইফ টাইম নেট থকালৈকে কাৰণ আপুনি জানে যিহেতু ব্লকচেইন টেকন'লজি বেছ প্লেটফৰ্ম ইণ্টাৰনেট থকালৈকে কনচেপ্ট অল অভাৰ ৱৰ্ল্ডত ৰান থাকিব আৰু বিশ্বত 16,53,000 মানুহৰ কমিউনিটি গ্ৰ'থ হৈছে এতিয়ালৈকে গতিকে মেক্সিমাম এতিয়া ছিংগুল ডে ইনকাম মানুহে কেনেকৈ ইনকাম কৰি আছে আপুনি আচৰিত মানিব বিলিভ নহ'ব নিজক আপোনাক বিশ্বাস নহ'ব যে ফৰচেছ কমিউনিটিৰ যোগেদি মিনিটে কেনেধৰণে ইনকাম কৰিছে ইমানে ট্ৰান্সপাৰেঞ্চি থকা এটা ছিষ্টেম A to Z ট্ৰানজেকশ্যন আপোনাৰ ভেৰিফাই কৰি চাব পাৰে এনেকুৱা এটা গোল্ডেন অপৰচুনিটি আপুনি শুনাৰ পিছত আমি যিহেতু পইচাৰ কাৰণেই কাম কৰি আছোঁ এই ছিষ্টেমত আমি কাম কৰিলে 100% ইনকাম পাওঁ এই ছিষ্টেমত কাম কৰিলে ডেইলি বেচিছ আপুনি হাজাৰ টকা ইনকাম পায় যেনেকৈ ধৰক এই আইডিটোকে আপুনি চাওক তেখেতে আজিৰ দিনটোত $330 আৰ্নিং কৰিছে $330
$330 কিমান হ'ব পাৰে আপোনাৰ 30,000 টকা এদিনত যিটো ইনকাম গোটেই মাহটো আমি যদি চাকৰি কৰোঁ গোটেই মাহটো কষ্টৰ ফল আমি 30,000 টকা হয়তো লাভ কৰোঁ কিন্তু ফৰ্চেছ কমিউনিটিত 30,000 টকা আৰ্নিং কৰিছে কেৱল এটা দিনত গতিকে এইখিনি সম্ভৱ আপোনাৰ ফৰ্চেছ প্লেটফৰ্মত যিখিনি আৰ্নিং পাব লগালগ আপুনি বেংকলৈ ট্ৰান্সফাৰ কৰিব পাৰে লগালগ আপুনি শনিবাৰ দেওবাৰ কোনো কথা টাৰ্ম এণ্ড কণ্ডিশ্যন এই ছিষ্টেমত নাই যিকোনো টাইমত আপুনি যিকোনো সময়ত আপুনি বেংক ছিষ্টেমলৈ ট্ৰান্সফাৰ কৰি লৈ যাব পাৰে গোটেই ছিষ্টেম এণ্ড টেকন'লজি নিজৰ কণ্ট্ৰলত কাৰো অধীনত কাম কৰা ইয়াত ছিষ্টেম নহয় আপুনি নিজৰ অধীনত যদি কাম কৰিব বিচাৰে এনেকুৱা এটা গল্ডেন অপৰচুনিটি আপুনি নেহেৰুৱাব এইটো আমাৰ উপযুক্ত সময় যিহেতু এই প্ৰজেক্টটো যদি আমি কাম কৰোঁ এতিয়া বিশ্ববাসীয়ে কেনেকৈ আৰ্নিং কৰিছে আপুনি দেখিলেতো হতবাক হ'ব যে এই টেকন'লজিত কমিউনিটিয়ে কেনেধৰণে ইনকাম কৰি আছে মই জাষ্ট এটা আইডিয়া আপোনাক দেখুৱাইছোঁ যে এতিয়া এই আইডিটোকে চাওক কেৱল 3 বছৰ ইনকাম 4 কোটি টকা আপুনি হয়তো সাধু কথা বুলি ক'ব কিন্তু ইয়াত টেকন'লজি যুগত সকলো পচিবল যিহেতু ইয়াত 100% ইনকাম ডিষ্ট্ৰিবিউট হয় ডলাৰ আৰ্নিং হয় P2P ট্ৰানজেকশ্যন হয় আপলাইন ডাউনলাইন ক্ৰছলাইন সকলো ফালৰ পৰা ইনকাম আছে কোনো লেগ মেইনটেইন কৰিব নালাগে কোনো PV BV CC টাৰ্ম এণ্ড কণ্ডিশ্যন নাই গোটেই ছিষ্টেম এণ্ড টেকন'লজি নিজৰ কণ্ট্ৰলত ইমানখিনি সুবিধাৰ পোৱাৰ পিছত আমি কি কৰোঁ পাৰ্চেণ্টেজ ৱাইজ ছিষ্টেমত কোম্পানীত গৈ মাথা মাৰি থাকোঁ কোম্পানীত আমি কাম কৰিবৰ কাৰণে হাবাথুৰি খাওঁ কিন্তু এটা নিজৰ অধীনত থকা এটা প্ৰজেক্টত আমি কাম কৰিবৰ কাৰণে ভয় কৰোঁ স্কেম হ'ব নেকি ফ্ৰড হ'ব নেকি কিন্তু এই ছিষ্টেমৰ যোগেদি আপুনি নিশ্চিন্ত মানে কাম কৰক কিয়নো মই এই টেকন'লজিত যিখিনি সময় কাম কৰিছোঁ যিখিনি পাইছোঁ যিখিনি ইনফৰ্মেশ্যন আপোনালোকক মই সঠিকভাৱে প্ৰকাশ কৰিছোঁ এইটো কাৰণে কাৰণ এই প্ৰজেক্টটোত মই কাম কৰা এটা কাম কৰি আছোঁ যিহেতু গতিকে যিখিনি পাইছোঁ মই সেইখিনিহে আপোনালোকৰ আগত শ্বেয়াৰ কৰিছোঁ গতিকে এনেকুৱা এটা গল্ডেন অপৰচুনিটি নেহেৰাব যিসকল ব্যক্তিয়ে ফৰ্চেছ ৰিলেটেড ইনফৰ্মেশ্যন আপোনালোকক শ্বেয়াৰ কৰিছে তেখেতলোকক কল কৰক বা আপুনি মোৰ সৈতে যোগাযোগ কৰিব পাৰে আপুনি এই ছিষ্টেমত জড়িত হ'বৰ কাৰণে আৰু মই সম্পূৰ্ণৰূপে আপোনাক হেল্প কৰিবৰ কাৰণে সহায় কৰিম আৰু আগবঢ়াই নিয়াত সহায় কৰিম ধন্যবাদ জয় ফৰছাজ